নমস্কাৰ বন্ধুবান্ধৱীসকল কি খবৰ সকলোৱে নিশ্চয় ভাল আজি ভিডিঅ'টোত আলোচনা কৰিম যে ৰিউজ কন্টেন্টৰ ওপৰত আলোচনা ৰিউজ কন্টেন্ট কি বস্তু যদি তোমালোকৰ ভিডিঅ'বোৰত ৰিউজ কন্টেন্ট আছে তোমালোকে কেনেকৈ চেক কৰিবা কেনেকৈ কি কৰিবা আৰু ৰিউজ কন্টেন্ট থাকিলে কিন্তু কেতিয়া মনিটাইজেশ্যন নহয় আৰু তোমালোকৰ মনিটাইজেশ্যন যেতিয়া এপ্লাই কৰিবা তোমালোকৰ ধৰা হ'ল 1k সাবস্ক্ৰাইবাৰ এণ্ড 4000 ওয়াচ টাইম কমপ্লিট হৈ গৈছে তোমালোকৰ মনিটাইজেশ্যন যেতিয়া তোমালোকে এপ্লাই কৰিবা এপ্লাই কৰাৰ পিছত তোমালোকক ক'বা যে তোমালোকৰ ভিডিঅ'বোৰত ৰিউজ কন্টেন্ট আছে তোমাৰ মনিটাইজেশ্যন নহয় বুলি ক'ব আৰু ৰিউজ কন্টেন্টটো কিন্তু কেতিয়া ইউটিউবৰ ফালৰ পৰা নিদিয়ে ৰিউজ কন্টেন্ট দি এটা এডসেন্স একাউণ্টৰ পৰা এডসেন্স একাউণ্টে চেক কৰিব যে অমুক ভিডিঅ'টোত যে ৰিউজ কন্টেন্ট লাগি আছে ধৰক কি কৰিম মই এটা মুভি এখন ডাউনলোড কৰিলো প্ৰথমতে কৰবাত চলি আছিল ইউটিউবৰ পৰা ডাউনলোড কৰি ধৰক যিকোনো সোশ্যাল মিডিয়া বহুতো ওয়েবসাইট আছে সোশ্যাল মিডিয়াৰ ওয়েবসাইটৰ পৰা মই ডাউনলোড কৰিলো যিকোনো আগতে চলি যোৱা বস্তুটো এই চলি যোৱাৰ পিছত মই কি কৰিলো এডিটিং অলপমান জাস্ট কৰি মই ভিডিঅ'টো আপলোডিং কৰি দিলো আপলোডিং কৰাৰ পিছত কি হ'ল সেই ভিডিঅ'টো চলি থাকি ধুনীয়া বহুত বেছি ভাইৰেল হৈ গ'ল বহুত বেছি চলি গ'ল ভিডিঅ'টো 1 লাখ 2 লাখ ভিউ পাই গ'লো কিন্তু সেই ভিডিঅ'টোত মোৰ ৰিউজ কন্টেন্ট থাকি গ'ল কাৰণ মই কৰবাৰ পৰা আনি আপলোড কৰিলো সেই ভিডিঅ'টো ৰিউজ কন্টেন্ট থাকি গ'ল কিন্তু সেই ভিডিঅ'টো যেতিয়ালৈকে মোৰ চেনেল থাকিব তেতিয়ালৈকে ভিউ পাই থাকিম কিন্তু যেতিয়া মোৰ ওয়াচ টাইম কমপ্লিট হৈ যাব বা সাবস্ক্ৰাইব কমপ্লিট হৈ তেতিয়া মই মনিটাইজেশ্যন কাৰণে এপ্লাই কৰি দিম আন্ডাৰ ৰিভিউত যাওঁতে তেতিয়া চেক কৰিব যে এই ভিডিঅ'টো ৰিউজ কন্টেন্ট হয় এই ভিডিঅ'টো আগতে চলি গৈছে এই ভিডিঅ'ত আমি কেনেকৈ এডসেন্স লগাব নোৱাৰিব সেইকাৰণে সেই ভিডিঅ'টো কি ৰিউজ কন্টেন্ট কৰিব আৰু তোমাক ক'ব যে তোমালোকৰ চেনেলটো এনেকুৱা ধৰণে এখন পোষ্টাৰ দি দিব তোমালোকে দেখিবলৈ পাইছে এনেকুৱা ধৰণে এটা ইমেইল দিব অফিচৰ পৰা নাম্বাৰ 1 তোমালোকে দেখিবলৈ পাই আছে যে ৰিভিউ আৱাৰ ফিডবেক ইয়াত লিখা আছে দেখিবলৈ পাইছে যে আৱাৰ ৰিভিউ ফাউন্ড that our channel continues the following time তোমাৰ চেনেলটো ৰিউজ কন্টেন্ট আছে বুলি কৈছে তাৰ তলত দেখিবলৈ পাই আছে মই সিম্বলটো ৰিউজ কন্টেন্টটো লাল দাগ দি আছে যে এই চেনেলটো ৰিউজ কন্টেন্ট বহুত আছে এবাৰ দেখিবলৈ পাই আছে টু ষ্টেপত লিখা আছে যে এডিট আৱাৰ চেনেল এণ্ড ৰিপ্লাই ফৰ মনিটাইজেশ্যন মেক সেন্স টু আৱাৰ চেনেল বেসড অন ইউ feedback sense can include editing or deleting video and uploading video details you can reply starting August 29 2020 as long as our channel met the subscriber and public was a harsh requirement বুলি লিখি দিছে মানে তোমালোকক কৈছে যে তোমালোকৰ ইউজ কন্টেন্ট কে তোমালোকৰ এডিটিং হয়তো বা তোমালোকে ডিলিট কৰিবলৈ কৈছে ডিলিট কৰিলেও হ'ব তোমালোকে এডিটিং কৰিব লাগিব হয়তো ভিডিঅ'বোৰ তোমালোকে কেনেকৈ এডিটিং কৰিব গোটেইখিনি তোমালোকৰ স্ক্ৰীনত দেখুৱাই দিম সম্পূৰ্ণ ভিডিঅ'টো চাই থাকা তোমালোকে ক'ব যে তোমাৰ এই ভিডিঅ'টো গোটেইখিনি ইউজ কন্টেন্ট তোমালোকে ভিডিঅ'টো যদি ৰিমুভ কৰিব পাৰি ৰিমুভ কৰি ইউটিউবৰ পৰা হাতাই দি তুমি কি কৰিবা ডাইৰেক্টলি নতুনকৈ নিজৰ কন্টেন্টৰ ওপৰত ভিডিঅ' দিয়া তেতিয়া আমি সাপোৰ্ট কৰিম 2020 বহুত বেছি ষ্টিক চলি আছে তোমালোকে সকলোৱে চাগে নিশ্চয় জানা এনেকৈ বহুত বেছি ষ্টিক চলি আছে তোমালোকে ধৰক কেনেকৈ চেক কৰিবা ইউজ কন্টেন্ট কোনটো ভিডিঅ'ৰ ইউজ কন্টেন্ট লাগি আছে কেনেকৈ কি চেক কৰিবা গোটেইখিনি ক'বলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে আৰু এই চেনেল যদি কোনোবা নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিবা বেল বাটন দবাই অল অপচন সিলেক্ট কৰি লবা আৰু ভিডিঅ'বোৰ যিমান পাৰে সিমান শ্বেয়াৰ কৰিবা কাৰণ মোৰ এই চেনেলত গিভআৱে আহিছে 1 তাৰিখে গিভআৱেৰ ভিডিঅ'টো আপলোড কৰিম আৰু জানা তোমালোকে সকলোৱে মই এই চেনেলত অনলি ইউটিউবৰ ওপৰত ৰিলেটেড ভিডিঅ'বোৰে আপলোড কৰোঁ যাতা ভিডিঅ' আপলোড নকৰোঁ তোমালোকৰ ৰিকুৱেষ্ট মতামত মই ভিডিঅ' বনাম মই এইটো চেনেলত নিজৰ মতামত মই এটা ভিডিঅ' বনাম আৰু এতিয়ালৈকে নবনাম বুলি ভাবিছোঁ তোমালোকে যি ৰিকুৱেষ্ট পঠাব বিচাৰে তেনেকুৱা ধৰণৰ ৰিকুৱেষ্ট মতে মই ভিডিঅ' বনাম আৰু তোমালোকক কি হেল্প কৰিব লাগে তোমালোকক মোক কমেন্ট বক্সত কমেন্ট কৰি জনাবা আৰু স্ক্ৰীন দেখিবলৈ পাইছে মোৰ ইনষ্টাগ্ৰাম আইডি ইনষ্টাগ্ৰামত গৈ তোমালোকে মোক ফলো কৰিব পাৰা তাত কমেন্ট কৰি ক'বা যে যিকোনো তোমালোকৰ প্ৰবলেম হৈছে তাৰ প্ৰবলেমৰ ওপৰত মই সলভ কৰিবলৈ চেষ্টা কৰিম তোমালোকে তাত মোক মেছেজ কৰিবা ঠিক আছে আজি ভিডিঅ'টো বেছি সময় নষ্ট নকৰি আৰম্ভ কৰিবলৈ লেটস ষ্টাৰ্ট গো আমি এতিয়া কি কৰিম আমাৰ যিবোৰ ভিডিঅ'ত ইউজ কন্টেন্ট লাগি আছে সেই ভিডিঅ'বোৰ আমি কেনেকৈ এডিটিং কৰিম কেনেকৈ কি কৰিম গোটেইখিনি জানিবলৈ তোমালোকৰ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকা প্ৰথমে তোমালোকৰ মোবাইলত থকা ক্ৰোম वेबसाइट एप्लिकेशन তোমালোক ওপেন কৰি লোৱা ক্ৰোম এপ্লিকেশনটো ওপেন কৰি লৈ তাত সাৰ্চ কৰিবা তোমালোক youtube.com বুলি youtube.com youtube.com বুলি সাৰ্চ কৰিবা সাৰ্চ কৰি তোমালোক ডেস্কটপ সাইট কৰি লবা এগুলো আছে থ্রি ডটত ক্লিক কৰি ডেস্কটপ সাইট কৰি লবা ডেস্কটপ সাইট কৰি লোৱাৰ পিছত দেখিবলৈ পাবা একেবাৰে কৰ্নাৰত তোমালোকৰ প্ৰফাইল আইকনটো আহিছে দেখিবলৈ পাইছে প্ৰফাইল আইকনত ক্লিক কৰিবা মই জুম কৰি দিছো তোমালোকক প্ৰফাইল আইকনত যেতিয়া তোমালোকৰ প্ৰফাইল আইকনত ক্লিক কৰি তাৰপিছত 3 নম্বৰ দেখিবলৈ পাই যে ইউটিউব ষ্টুডিও তোমালোকে ক্লিক কৰি দিবা ইউটিউব ষ্টুডিওত যেতিয়া তোমালোকে ক্লিক কৰি দিবা তেতিয়া তোমালোকৰ গোটেইখিনি ডিটেইলছ দেখুৱাব ইয়াত তোমাৰ সাবস্ক্ৰাইবাৰ কিমান আছে আৰু কিমান ভিউ আছে কিমান কি গোটেইখিনি দেখুৱাব তোমালোকে দেখিবলৈ পাইছে ভিডিঅ' অপচন লেফট সাইডত ভিডিঅ' অপচন তোমালোকে ক্লিক কৰি দিয়া যেতিয়া নেকি তোমালোকে ভিডিঅ' অপচনত ক্লিক কৰিবা তেতিয়া তোমালোকক দেখিব তোমালোকৰ যিমান ভিডিঅ' আছে গোটেইকেইটা ইয়াত আহি যাব অহাৰ পিছত একেবাৰে তলত তোমালোকে দেখিবলৈ পাইছে নেক্সট কৰি দিছোঁ মই নেক্সট কৰাৰ পিছত দেখিবলৈ পাবা যে মোৰ যিটো ভিডিঅ'ত ইউজ কন্টেন্ট আছে এই ভিডিঅ'টো মই তোমাক সিলেক্ট কৰি দেখুৱাম এই ভিডিঅ'ত দেখিবলৈ পাৰ্টিকুলাৰলি ব্লগ বুলি আছে পাৰ্টিকুলাৰলি ব্লগ ভিডিঅ'টোত মই ক্লিক কৰিম পাৰ্টিকুলাৰলি ব্লগ ভিডিঅ'ত ক্লিক কৰি তাৰ পিছত মই
এডিট অপশ্যনত যাম পেঞ্চিলৰ নিশানটো তোমালোকে দেখিবলৈ পাইছে তাত মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত তোমালোকে দেখিবলৈ পাইছে আকৌ পেঞ্চিলৰ নিশানটো আছে আৰু 3 নম্বৰ দেখিবলৈ পাইছে এতিয়া এডিট অপশ্যন তোমালোকে ক্লিক কৰি দিবা এডিট অপশ্যনত ক্লিক কৰাৰ পিছত তোমালোকে ভিডিঅ'টো এডিটিং কৰিব পাৰা ধুনীয়াকৈ বহুত ধুনীয়া এডিটিং কৰিব পাৰি কাৰণ তাত কৰিব মিউজিক মিউট কৰিব পাৰি মিউজিকটো কেনেকৈ মিউট কৰিব মই ভিডিঅ'টো বনাই থৈছোঁ আগতে তোমালোকে মোৰ ডিছক্ৰিপশ্যন বক্সত ভিডিঅ'টো আছে গৈ চালে বা এনেকুৱা ধৰণে তোমালোকে মিউজিকবোৰ মিউট কৰিলে তোমালোকে বাচি থাকিব পাৰা হয়তো বা কিন্তু এই ভিডিঅ'টো মই জনাত কিন্তু ডাইৰেক্টলি কপিৰাইট ভিডিঅ' হয় ডাইৰেক্টলি উঠাই অনা ভিডিঅ' হয় কৰবাৰ পৰা এই ভিডিঅ'টো এনেকুৱা ধৰণৰ ভিডিঅ' থাকিলে তোমালোকৰ চেনেলত কেতিয়াও মনিটাইজেশ্যন এনেবল নহ'ব ইমান কষ্ট কৰি লাভ নাই তোমালোকে এনেকুৱা ধৰণৰ হোৱাটছআপ ষ্টেটাছ ভিডিঅ'বোৰত কেতিয়াও মনিটাইজেশ্যন নহয় বুলি মই শুনিছোঁ হোৱাটছআপ ষ্টেটাছ যিবোৰ ভিডিঅ' বনাই আছে সেইসকলক মই কৈছোঁ যে তোমালোকে নিজৰ মাইঙত নিজৰ মতামতত তোমালোকে ভিডিঅ'বোৰ বনোৱা সকলোৱে মাইঙত সকলোৱে বেলেগ বেলেগ কোৱালিটিৰ ভিডিঅ' থাকে হয় নহয় সকলোৱে বেলেগ বেলেগকৈ ভাবে তোমালোকৰ ধৰক জেনেৰেল নলেজৰ ওপৰত আছে জেনেৰেল নলেজৰ ওপৰত ভিডিঅ' বনাই হয়তো তুমি ব্লগিং কৰি ভাল পোৱা তুমি ব্লগিঙৰ ওপৰত ভিডিঅ' বনাই তোমালোকে টেকনিকেল নলেজ আছে তোমালোকে টেকনিকেল ভিডিঅ' বনোৱা যিহৰ ওপৰত নলেজ আছে তোমালোকে সেই ওপৰত ভিডিঅ' বনোৱা তোমালোকে এদিন না একদিন হ'লেও ছাকচেছ হ'ব পাৰিবা তোমালোকৰ যদি ধৰক মিউজিকৰ ওপৰতো কাম কৰিব পাৰিবা যিসকলৰ ধৰক হ'ল গায়কবোৰ আছে বা গায়িকাবোৰ ফ্ৰেণ্ড আছে ঘৰৰ ধৰক আমাৰ আলহী আছে গায়ক এজন তাৰ ভিডিঅ'বোৰ মই গোটেই মিউজিকেলৰ ওপৰত মই আপলোড কৰিব পাৰিলে সি ক'তো আপলোড নকৰে মোক পোনপ্ৰথমতে দিব মই আপলোডিং কৰি মই আপলোড কৰিব পাৰিম তেতিয়া মোৰ তাত কোনো ধৰণৰ ৰিউজ কণ্টেণ্ট নহয় কাৰণ মই ফাৰ্ষ্ট আপলোড কৰিছোঁ কোনে আপলোড কৰা নাই মোৰ ভিডিঅ'টো এইখিনি আছে যদি তোমালোকে বুজি পালা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা বেল বাটন দবাই অপশ্যন চিলেক্ট কৰিবা নতুন ভিডিঅ' সকলক চাবলৈ দিবা অলপমান জানিবলৈ দিবা ঠিক আছে আজিলৈ বাই বাই